গাইছ আজি মানে পুৰা অফিচত কাৰেণ্ট মানে গ'লগৈ জেনেৰেটাৰ ষ্টাৰ্ট দি আছে গাইছ এইটো পোলাও আমাৰ চুতীয়া একদম বৰ 10 টকা এটা ওলাই আছে বাবা এটা নিক নেম আছে গম পোৱা নাই গাইছ পুমা চোতাত চেণ্ডেল ভৰাই দিয়া নিক নেম গাইছ জেনেৰেটাৰটো ষ্টাৰ্ট দি আছে আমাৰ মানে পূৰা কাৰেণ্ট চাৰেণ্ট গ'লগৈ মাল বস্তু কেনেকৈ যেনেকৈ আছিলে সেনেকৈ পৰি আছে তো গাইছ পেহাই মাল শ্বুটিং কৰি আছে ডিপেণ্ডাৰ কিবা এটা কৈ দিয়া মাল কিমান পালে মাল পালোঁ আজি তোমাৰ 40টা বটল আছে আজি এনেও মন নাছিলে আহিবলৈ সোনকালে ঘৰ যাওঁ তাৰপিছত কাৰেণ্ট চাৰেণ্ট গ'লগৈ আমি পূৰা এনেই মালবোৰ এনেকৈ পেলাই দিছোঁ চোৱা গাইছ মানে পূৰা জেনেৰেটাৰ ষ্টাৰ্ট দি আছে চবেই কামত লাগি আছে